কৰিলো যে সেইকাৰণে বোলে মুকে কাটি খাই পেলাব। বেহেন কেলে কুরবানি দিব, তোক কেলে কাটি খাব, তোক কাটি খোৱাৰ পিছত তো খেলাই শেষ। তোৰ কেলে এতিয়াও দুনিয়াত বহুত কিবা কিবি দেখিবলৈ বাকী আছে। তই ৰাস্তাত ওলাবি চেণ্ডেলৰ মাৰ খাবি, তই বজাৰত যাবি জোতাৰ মাৰ খাবি, এইবোৰ দেখিবলৈ এতিয়া বহুত বাকী আছে, বুজি পাইছ? তোক কাটি নাখায় ন, তোক কাটি খালে তো খেলাই শেষ। আপোনাকে কাটি খাম আমি এবাৰ ঈদত। তোৰ নিচিনা বেহেন ক'বও পাৰে, সেইটো ডাঙৰ কথা নহয়। তো গাইজ আজিৰ এই ভিডিঅ'টোত বহুত মজা হ'ব। আজিৰ এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিবা আৰু প্ৰত্যেকজন মুছলমান ভাইসকলে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে। মোৰ এটাই অনুৰোধ, বেছিকৈ যাতে শ্বেয়াৰ কৰে, যাতে এই ভণ্ডটোৱে আজিৰ এই ভিডিঅ'টো পায়। তো গাইজ আন ধৰ্মৰ ভাই বন্ধুসকলে যাতে বেয়া নাপায়, মই সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব কোৱা নাই। তাৰ কাৰণ এইটো আমাৰ ধৰ্মৰ মেটাৰ, সেইকাৰণে আপোনালোকক কোৱা নাই। আপোনালোকে এই ভিডিঅ'টোত বেয়া নাপাব, আপোনালোকক শ্বেয়াৰ কৰিব নালাগে, আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে আজহাৰী এতিয়ালৈকে চিনি পোৱা নাই, আজহাৰী কাক কয়? তই কোন বে কেলা তোক চিনি পাব লাগিব? তই কোন বে? তই ভাৰতৰ প্ৰধানমন্ত্ৰী, তই অসমৰ মুখ্যমন্ত্ৰী, তই সলমান খান, তই শ্বাহৰুখ খান, তোক যে কেলা চিনি পাব লাগিব? ফাল্টু কেলা, তই আমাক চিনি পাইছা? চিনি পোৱা নাই না? এই বাটো যেতিয়া তোৰ পিছফালে কৰি থম তেতিয়া গম পাবি, বুজি পাইছ? বেহেন। তো হেল্ল' গাইজ, আশা কৰোঁ কেনে আছে, ভালে আছে আৰু ময়ো ভালে আছোঁ। আপোনালোকে চাই আছে এলচি পাৰবিন আৰু মই ইমদাদুল ইছলাম। তো গাইজ আকৌ মই আজি এই ভণ্ডটোক দিম, অনুমতি দেওয়া হলো। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আমাৰ ফেচবুক পেজটোত ফলো কৰিব। বাংলাদেশী ভাষণ শুনি থাকেতো এনি টাইম, সেইকাৰণে বাংলাদেশী মানসিকতা হৈ গৈছে। বাংলাদেশী ভাষণ শুনি আমাৰ মানসিকতা বাংলাদেশী হোৱা নাই, বুজি পাইছ? কেলা বাংলাদেশী মানসিকতা হৈছে তোৰ নিচিনা ভণ্ড আজাহাৰীৰ, বুজি পাইছ? মানুহৰ মুছলমান সমাজত কোনো স্থান নাই নেকি? কোনে কৈছে সত্যবাদী মানুহৰ আমাৰ মুছলমান ধৰ্মত স্থান নাই? আমাৰ মুছলমান ধৰ্মত যিকোনো মানুহৰে স্থান আছে, কিন্তু তোৰ নিচিনা বেহেন, তোৰ নিচিনা ভণ্ড, তোৰ নিচিনা দালাল, তোৰ নিচিনা জহৰা, তোৰ নিচিনা ভণ্ড মানুহৰ স্থান নাই আমাৰ সমাজত। এইকাৰণে নাই, তাৰ কাৰণ তই মুছলমানো নহয়, তই হিন্দুও নহয়, তই নাস্তিক। তই কেলা কাকোৱে বিশ্বাস নকৰা, তই না আল্লাহক বিশ্বাস কৰা, তই না ভগৱানক বিশ্বাস কৰা, তই না মানুহক বিশ্বাস কৰা। কেলা তই পাগল হৈছা, তোৰ যি মন যায় তই সেয়ে বকি আছা। কেলা তোৰ কি স্থান থাকিব সমাজত? তোক কি স্থান দিব সমাজত? তোক মানুহে কি সন্মান দিব? তোক তো জোতাৰ মালা দিব, তোক তো জোতাৰ মালা দিব সমাজত, বুজি পাইছ? তোক জোতা আৰু চেণ্ডেলেদি পিটি বহল কৰি দিব লাগিব, তাৰপিছত তোক স্থান দিব লাগিব। কেলা তোক স্থান লাগে, তাত তোৰ 32টা দাঁত তোৰ কেলা ভাঙিম, বুজি পাইছ? তাৰপিছতে তই চিনি পাবি মুছলমানক। কেলা তই আমাক শিকাবলৈ আহিছা যে গৰু খাব নালাগে, দাঁত ভাঙি দিম বেহেন, বুজি পাইছ? তোক আমাক শিকাব নালাগে। ক'ত লিখা আছে ক'ত লিখা নাছে সেইবোৰ আমি ভালকে জানো আৰু আমি ভালকে কৰিম। আমি গৰু কুৰবানীটো কিয় দিওঁ তো সকলো অসমবাসীক মই আজি ক'ম। তো গাইজ মই আজিৰ এই ভিডিঅ'টোত মানে কৈ আছোঁ, আমাৰ ইছলাম ধৰ্মত গৰুটো বেছিভাগ কিয় কুৰবানী দেয়? সেইটো নহয় যে অকল গৰুৱে কুৰবানী দেয়, ছাগলীও দেয়, ভেড়াও দেয়, কিন্তু গৰুটো অলপ বেছিভাগ দেয়। আৰু কিয় দেয় মই আপোনালোকক কৈ আছোঁ। গৰুটো সেইকাৰণে অলপ বেছিভাগ কুৰবানী দেয়। ম'হ দিব পাৰে, উট দিব পাৰে, দুম্বা দিব পাৰে। তাৰ কাৰণ দুম্বা আমাৰ অসমত নাপায়, তাৰ কাৰণ উট আমাৰ অসমত নাপায়, ম'হ আমাৰ অসমত ইমান নাই, আৰু সেইকাৰণে গৰুটো মানে এভেইলেবল পোৱা যায়, এইকাৰণে গৰুটো অলপ বেছিভাগ কুৰবানী দিয়ে। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে, মই আজিৰ ভিডিঅ'ত বেছি লম্বা নকৰোঁ। তো গাইজ আজিৰ এই ভিডিঅ'টো যদি ভাল লাগে বেছি শ্বেয়াৰ কৰিবা আৰু আমাৰ পেজটোত ফলো কৰিবা।